ফাৰ্মাচীলৈ গৈছিলোঁ হয় ফাৰ্মাচীলৈ কেলে ছাৰ এই ঔষধ আনিবলৈ এক মোনা ঔষধ আনিছোঁ হয় ছাৰ আমাৰ অঞ্চলৰ ঔষধ গোটেই গাঁৱলে হয় ছাৰ মানে প্ৰেছক্ৰিপশ্যন হেৰি গোটেই বছৰ যে ঔষধ আনি থাকে সেইটো কাৰণে ফাৰ্মাচীতে প্ৰেছক্ৰিপশ্যনখন ৰাখি থৈছে ছাৰ মই যাওঁ দেশত কি হৈ আছে গম পাইছ নে নাই পাইছোঁ ছাৰ কি হৈ আছে ছাৰ কৰুণা নামৰ যখিনী বাইদেউ এজনী আহিছে দিনত হ'লে নেলুত হেঁচা মাৰি ধৰে ৰাতি হ'লে মাৰি পেলাই ছাৰ তই সেইটোহে গম পাইছ হয় ছাৰ আৰু এইটো হ'ল এটা বেমাৰ অঁ গোটেই দেশ জুৰি বিশ্ব জুৰি বিয়পি পৰিছে হয় ছাৰ তই কৰোণা গাইডো বনাই পেলাইছ হয় ছাৰ চুলাই মত লাগিছে নহয় ছাৰ মই যাওঁ দিয়ক নহয় তই চুলাই মতাই নহয় তই মাছ খাইছ নেকি নাই তাৰপৰা হাঁহকে মাৰি দেচোন কোনটো মা নাই বেগত কি আনিছো ছাৰ ঔষধ ছাৰ চাব ছাৰ নদাই ভদাই চবৰ কাৰণে ঔষধ আনিছোঁ চাব লাগিব ছাৰ নালাগে ছাৰ প্লিজ ছাৰ ছাৰ নালাগে ছাৰ মই যাওঁ দিয়ক মই যাওঁ এইটো কি ঔষধ গেছৰ ঔষধ হয় ছাৰ এইটো নহ'লে আমাৰ অঞ্চলত কোনো থাকিব নোৱাৰে ছাৰ নিজেতো মৰিবিয়ে চুলাই পাতি লগতে খাই জাক দিব লাগে সেইবোৰ মৰিব কৰোণা কাজি মই অ' ছাৰ কিবা এটা কৰিম ছাৰ কি কয় কি কয় ছাৰ অলপ কেইডাল দি তোক মই টীকাকৰণ কৰিম এতিয়া অ' ছাৰ ৰ'ব ছাৰ ছাৰ ৰ'ব মাৰা আগতে ৰ'ব ছাৰ এইটো লওক সেইটো কি চেনিটাইজাৰ বেটডালত সানি লওক এইখিনি হ'লে জানো হয় ছাৰ আপুনি ছাৰ এইডাল বেটেদি চবকে পিটি আছে নহয় মোলৈ ভাইৰাছ আহি যাব ছাৰ হ'ব দিয়ক মই যাওঁ ছাৰ পুলিচে এনেই কোবাই কিয় কোবাই ৰাইজক কওক ছাৰ ছাৰ আকৌ তাৰ আগতে এইটো পেলাই লওক পেলাই আৰু এইবিলাক ব্যৱসায় ব্যৱসায় নকৰোঁ অ' ৰাইজ দেশত কৰোণা নামৰ এটা মহামাৰী হৈছে আমি যদি ঘৰতে নাথাকোঁ তেনেহ'লে আমাৰ মৃত্যু নিশ্চিত ঘৰতে থাকক সুৰক্ষিত থাকক হ'বনে ছাৰ হ'ব হয় ছাৰ মই যাওঁ আৰু ওলাই নাহিবি নহ'লে ভালকৈ টীকাকৰণ কৰি দেখিছে ৰাইজ এইবোৰ মানুহক আৰু কিমান বুজাব আপোনালোকৰ বাবেই পুলিচসকলে দিনে নিশাই ডিউটি কৰি আছে নিজৰ সংসাৰ পাহৰি কিন্তু আপোনালোকে কি কৰিছে এনেই অনাই বনাই টহল দি ঘূৰি ফুৰিছে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰৰ পৰা নোলাবই ঘৰতে থাকক সুৰক্ষিত